বৌ সোনকাল কৰা না মোৰ কলেজত দেৰি হ'ব হৈছে ৰবা 2 মিনিট ৰখা দিয়া বৌ দেৰি হৈছে লোৱা খাই লোৱা কি হ'ল হাঁহিছা যে 11টাৰ পৰা ক্লাছ আজি 9টাতে দেৰি হ'ল যে তোমাৰ তুমিও যে বৌ কি কোৱা তুমি খাই লোৱা আজি সন্ধিয়া লগ কৰিব পাৰিবা নেকি হ'ব দিয়া কিবা কথা আছিল নেকি কথা বিশেষ নাই আজি যে মোৰ কলেজ যোৱা নহ'ল সেইটো কাৰণে নোটখিনি লাগিছিলে অঁ হ'ব দিয়া ক'ত লগ ধৰিবা তোমালোকৰ ঘৰৰ বাহিৰতে লগ কৰোঁ ঠিক আছে হ'ব দিয়া ঠিক আছে হ'ব দিয়া ইমান কিহত মগ্ন নাই এনেই তুমি কোৱা কিবা হ'ল নেকি ঘৰখনত থাকি বেয়াই লগা হৈছে বৌলেও বেয়া লাগে ইমান কষ্ট সহ্য কৰাৰ পাছতো দাদাক সৎপথলৈ আনিব পৰা নাই এটা সঁচা সম্পৰ্ক মিছা প্ৰতিশ্ৰুতিৰে জীয়াই ৰাখিব নোৱাৰি প্ৰতিশ্ৰুতি হাজাৰ হওক কিন্তু সম্পৰ্ক এটা কিমান গভীৰ আৰু সঁচা সেয়া জীৱনলৈ অহা জটিল পৰিস্থিতিতহে গম পোৱা যায় কৰিবা উপায় নোহোৱা হৈছে দিয়া বহি দুটা দিয়া তুমিও ঘৰত যোৱা মই যাওঁ ঠিক আছে কালি কলেজত লগ পাম ঠিক আছে মোক অলপ টকা দিয়াচোন সদায় সদায় টকা আপোনাক ক'ৰ পৰা দিম আপুনি দিয়া টকাকেইটা কেতিয়াবাই শেষ মই এইবিলাক নাজানো মোক টকা লাগে বছ টকা লাগে মোৰ লগত নাই ক'ৰ পৰা দিম কি কৈছ তই কি কৈছ টকা নিদিয় কি কৰিছ দাদা তই এই কি লাগে তোক চাই ল'ম চব বকে মই চাই ল'ম মোৰ প্ৰকৃত বন্ধু হ'ল আইনা যেতিয়া মই কান্দো তেতিয়া ই অন্তত নাকান্দে চালা মোৰ কণী হয় মোৰ কথা নুশুন তই হা তোক যদি মই বস্তু কিনি দিব পাৰোঁ তই কিয় নোৱাৰ হা কিয় মোক একো দিব নোৱাৰ তই চালা পৰিয়ে গ'ল নিচা ফাটিয়ে গ'ল আৰু এটা কোৱাটাৰ খাব লাগিব খাই যাম আজি মদে খাম চালা চাকৰিটোতো গ'লে আজি গোটেই ৰাতিয়ে মদ খাম আজি মদে খাম মা এই দৰ্জা খোল কি কৰি আছ হা দৰ্জা খোল ইমান দেৰি লাগে নেকি দৰ্জা খোলোতে হা কি কৰি আছিলো মোৰো যে এটা মন আছে যাক মই আপোন বাবু তেওঁৰ ওচৰত দিনটোৰ শেষত মই এটা অৱহেলাৰ বস্তু মাত্ৰ
হেৰি কি হৈছে আপোনাৰ আজিকালি ইমান বেছিকৈ খং কৰে যে শুনক পৃথিৱীৰ সকলোতকৈ দুৰ্বল স্থান মানুহৰ মন আৰু সকলোতকৈ দুৰ্বল অস্ত্ৰ মানুহৰ ভালপোৱা মোক ক্ষমা কৰি দিয়া মই তোমাক বহুত কষ্ট দিছোঁ মোক ক্ষমা কৰি দিয়া কিয় তেনেকৈ কৈছে মই সদায় আপোনাৰ লগত আছোঁ জীৱনত যদি কিবা সিদ্ধান্ত লৈছা তেন্তে পিছলৈ ঘূৰি নাচাবা কিয়নো পিছলৈ ঘূৰি চোৱা মানুহে কেতিয়াও ইতিহাস ৰচিব নোৱাৰে তুমি আছা কাৰণেতো মোৰ জীয়াই থাকিবলৈ ইচ্ছা আছে তুমি চিন্তা নকৰিবা মই কাম বিচাৰিম আৰু আমি এখন সুখৰ সংসাৰ আৰম্ভ কৰিম কেতিয়াও কোনো ধৰণৰ নিচাজাতীয় বস্তু নাখাওঁ আৰু কেতিয়াও ধ্বংস নকৰোঁ আমাৰ সুখৰ সংসাৰ জীৱনটোক হাঁহিৰে উদযাপন কৰিবলৈ শিকক কিয়নো আমি কোনো নাজানো জীৱনটো কিমান বাকী